Hello everyone, welcome to my channel. মই নবজ্যোতি কলিতা। ফ্ৰীত পোৱা বস্তুক আমি একচুয়ালি মূল্য দিব নাজানো। এটি সৰু কাহিনী আপোনালোকৰ লগত শেয়াৰ কৰিব ওলাইছো। এজন মানুহ আছিল। মানুহজনৰ এটি পুৰণি আলমিৰা আছিল। তো সেই আলমিৰাটো কি কৰিলে তেখেতে যেটা সাফা কৰি আছিল ঘৰত তেতিয়া তেখেতে আলমিৰাটো পালে আৰু তাৰ পিছত আলমিৰাটো তেখেতে মানে ফ্ৰীতে দিব খুজিলে। কিবা অলপ বেয়া হৈছিল আলমিৰাটোৰ কাঠ এডাল লগালে আলমিৰাটো ভাল হৈ যায়। তেখেতে ভাবিলে কি এইটো যেহেতু মোক নালাগে মই এইটো ফ্ৰীতে কাৰোবাক বেলেগক দি দিম। তো তেখেতে আলমিৰাটো নি পেলাই ৰাস্তাত থৈ দিলে আৰু তাতে লিখি থৈ দিলে ফ্ৰী বুলি। তো তেখেতে প্ৰথম দিনা চালে যে কোনেও নিনিলে তেনেকৈ আৰু দ্বিতীয় দিনাও চালে আৰু পিছতো চালে দেখিলে যে কোনেও নিয়াই নাই বহুত দিন ধৰি। তাৰপিছত তেখেতে কি কৰিলে আইডিয়া এটা খুটুৱালে আলমিৰাটোত লিখি দিলে 500 টকা। তাৰপিছত কি কৰিলে 500 টকা বুলি লিখাৰ লগে লগে তেখেতে গম পালে যে আধা ঘণ্টামানৰ ভিতৰত আলমিৰাটো তাতে নাই, ৰাস্তাৰ পৰা কোনোবাই লৈ গৈছে। কিন্তু আগতে 7 দিন 8 দিন বা 10 দিন মানৰ আলমিৰাটো কিন্তু কোনেও নিয়া নাছিল কাৰণ তাত ফ্ৰী বুলি লিখা থৈ দিয়া আছিলে। তো ইয়াৰ পৰা আমি এইটো কথা আমি কনক্লুড কৰিব পাৰোঁ যে আচলতে আমি ফ্ৰীত পোৱা বস্তুক আমি মূল্য দিব নাজানো আৰু আমি এইটো মিছ কৰোঁ কেতিয়াবা যে ফ্ৰীটো কিছুমান ভাল ভাল বস্তু পাব পাৰি। যেনে মই বিশেষকৈ মোবাইলটোৰ কথা ক'বলৈ ওলাইছোঁ কাৰণ আমাৰ সকলোৰে হাতে হাতে যিহেতু এতিয়া মোবাইল আছে আৰু আমি আটাইতকৈ সকলোৱে বহুত বেছি সময় আমি মোবাইলটো ডেইলি বেচিছত দিয়া যায়। গতিকে এই মোবাইলটো ব্যৱহাৰ কৰিও আমি বহুত কিবা কিবি ভাল কাম কৰিব পাৰোঁ আৰু ক'ব গ'লে বিশ্ব ব্ৰহ্মাণ্ডৰ চব জ্ঞান এতিয়া মোবাইলটোৰ ভিতৰত সোমাই আছে। ছাত্ৰ ছাত্ৰী হওক বা যিকোনো মানুহেই হওক যিকোনো ফিল্ডৰ মানুহেই হওক ইউটিউবৰ সহায়ত আমি স্পেচিফিক মানে নিৰ্দিষ্ট কথা আমি শিকিব পাৰোঁ। মানে আমি যিবোৰ বিষয়ত ৰিচাৰ্চ কৰিব খোজোঁ বা জানিব খোজোঁ বা আমাক প্ৰয়োজন সেইটো আমি মাৰি দিলে ইউটিউবত আহি যায়। আৰু ছাত্ৰ ছাত্ৰীসকলে স্কুল লেভেল হওক বা হাই ছেকেণ্ডেৰী লেভেল হওক বা কলেজ লেভেল হওক ইভেন ৰিচাৰ্চ লেভেল PhD লেভেলতো বিভিন্ন টপিক আমি ইউটিউবত আৰু গুগলত বা আমি ChatGPTৰ সহায়ত আমি উলিয়াই ল'ব পাৰোঁ। খুব সুন্দৰকৈ তথ্যবিলাক আহে। আগৰ দিনত কিন্তু সেই সুবিধাটো নাছিলে। যিকোনো এটা নলেজ এটা যদি এটা কথা জানিব লাগে আমি ঘূৰি ফুৰিব লাগিছিলে, মানুহক সুধিব লাগিছে, এনেকুৱা চ'ৰ্চ নাছিলে। কিন্তু আজিকালি গুগল ইউটিউব বা ChatGPT এইবিলাকৰ সহায়ত আমি তথ্যবিলাক সহজে পাব পাৰোঁ আৰু ইয়ে আমাক বহুত উন্নত কৰিব পাৰে। কিন্তু আমি যাতে ডিষ্ট্ৰেক্ট নহওঁ মোবাইলটোৰ দ্বাৰা সেইটো কিন্তু আমি লক্ষ্য ৰাখিব লাগিব। আমাক যিটো লাগে প্ৰয়োজনীয় সেইটো বস্তুহে আমি ইউটিউবত বা গুগলত বা ChatGPTত আমি চাব লাগিব। আকৌ যদি কিতাপৰ কথা কওঁ গুগলত ই-বুক বুলি যিটো বস্তু আছে ইলেক্ট্ৰনিক বুক আমি ই-বুকবিলাক ডাউনলোড কৰিব পাৰোঁ আৰু ডাউনলোড কৰি সেইবিলাক আমি পঢ়িব পাৰোঁ। সেইটো আমি ফ্ৰীতে পাম। বুকবিলাকৰ ৰিভিউ চাব পাৰোঁ। ভিডিঅ' ফৰ্মেটত বহুতো ইউটিউব চেনেলত বুক ৰিভিউ দিয়ে, কোনখন কিতাপত কি লিখা থাকে সেইবিলাকো আমি কিতাপখন নিকিনাকৈ আমি ফ্ৰীতে পঢ়িব পাৰোঁ। মুঠতে নাভাবিব যে ফ্ৰীত পোৱা প্ৰতিটো বস্তুৱে বেয়া আৰু ফ্ৰীত পোৱা এই মোবাইলটোত পোৱা সুবিধাবিলাক ব্যৱহাৰ কৰি আমি বহুত আগবাঢ়িব পাৰোঁ আমাৰ জীৱনত। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।